ধুবুৰী জিলাৰ গৌৰীপুৰ এপিডিচিএলৰ কৰ্মচাৰীক আক্ৰমণ কাণ্ডত জড়িত আন এজন কালপিতক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। যোৱা নিশা গৌৰীপুৰ আৰক্ষীয়ে মাৰাথন অভিযান চলাই গ্ৰেপ্তাৰ কৰে আছৰাফ আলী কালফ্ৰিটটোক। গৌৰীপুৰ এপিডিচিএলৰ SDO আৰু কৰ্মচাৰীক কৰ্মৰত অৱস্থাতে অসুৰৰ নিচিনাকৈ নিৰ্মমভাৱে আক্ৰমণ কৰিছিল একাংশই। ঘটনাটি পোহৰলৈ অহাৰ পিছত আৰক্ষী প্ৰশাসনে ঘটনাটোত জড়িত 6জনকৈ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল খলনায়ক হাবিজুৰ ৰহমান, শামছুল হক, ৰাছিদুল ইছলাম, মুস্তাফিক ৰহমান, মাইনুল হক আৰু আছৰাফ আলীক। গৌৰীপুৰ থানাত ৰুজু হোৱা 304/23 নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে 6জনকৈ আক্ৰমণকাৰীক।